শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকে বিদ্যালয়ত যিখিনি FLNৰ TLM আছে সেইবোৰ আলমাৰীত বন্ধ কৰি থৈছে নেকি বা বাকচৰ ভিতৰত বন্ধ কৰি থৈছে নেকি? যদি আলমাৰী বা বাকচৰ ভিতৰত FLNৰ TLM সমূহ বন্ধ কৰি থৈছে, তলা লগাই থৈছে, তেতিয়াহ'লে সাৱধান। আমাৰ শিক্ষা বিভাগে এটা জাননী জাৰি কৰিছে যে যিবোৰ বিদ্যালয়ত FLN সমূহ আলমাৰীৰ ভিতৰত বন্ধ কৰি থৈছে বা বাকচৰ ভিতৰত বন্ধ কৰি তলা লগাই থৈছে, সেইবোৰ এতিয়া আমি বাহিৰলৈ উলিয়াই ল'ৰা ছোৱালীক সহজলভ্য কৰি দিব লাগিব। আপোনালোকে যদি FLNৰ TLM সমূহ আলমাৰীত বা বাকচত তলা লগাই থৈছে, সেইবোৰ উলিয়াবলৈ হ'ল। কাৰণ এক সমীক্ষা মতে প্ৰকাশ হৈছে আৰু আমাৰ নটিছখনতো উল্লেখ কৰা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল লেভেলত আমাৰ যিখিনি ড্ৰপ আউট চিলড্ৰেন তাতকৈ আমাৰ ৰাজ্যখনত বেছি। সঁচাকৈ এয়া অসমৰ বাবে এক দুৰ্ভাগ্যজনক কথা। আমি ল'ৰা ছোৱালীক যদি ফাউণ্ডেশ্যন ঠিক কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু ল'ৰা ছোৱালী আধাতে বিদ্যালয় সামৰিব, এইটো ধুৰুপ। গতিকে আপোনালোকক এটা কথা স্পষ্টভাৱে কওঁ আৰু আপোনালোকক জনাই থওঁ, যদি আলমাৰীৰ ভিতৰত বা বাকচৰ ভিতৰত তলা লগাই থৈছে আপোনালোকৰ FLNৰ TLM সমূহ, আজিয়ে বিদ্যালয়ত গৈ আপুনি এই FLN TLM সমূহ উলিয়াই দিয়ক ল'ৰা ছোৱালী সেইবোৰৰ সৈতে খেলক, তেওঁলোকে জানক আৰু তেওঁলোকে খেলিলে শিকিলে তেওঁলোকৰ ফাউণ্ডেশ্যনৰ লিটাৰেচি আৰু নিউমাৰেচি যদি তেওঁলোকৰ মজবুত হয়, তেওঁলোকে বিদ্যালয় নেৰিব। আৰু এটা কথা, বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে এটাকৈ চাৰ্টিফিকেট দিব লাগিব যে মোৰ বিদ্যালয়ৰ FLNৰ TLM সমূহ ল'ৰা ছোৱালীৰ সহজলভ্য কৰি বাহিৰতে থোৱা আছে। আনকি নটিছখনত এই কথা উল্লেখ কৰা হৈছে আৰু এটা ফৰ্মেট দিয়া হৈছে যে CRCC সকলেও এখনকৈ চাৰ্টিফিকেট দিব লাগিব যে CRCC সকলৰ অধীনত থকা বিদ্যালয়সমূহৰ FLNৰ TLM সমূহ বাহিৰত আছে। গতিকে আমি TLM সমূহ লাভ কৰোঁ, ল'ৰা ছোৱালীক শিকাবলৈ দিয়ে, আৰু আমাৰ বিভাগে যেতিয়া সেইবোৰ ভিজিট কৰে দেখা পায় যে TLM সমূহ বিদ্যালয়ত আলমাৰীৰ ভিতৰত বা বাকচত তলা লগোৱা আছে। গতিকে সঁচাকৈ বিষয়টো ভাবিবলগীয়া বিষয়। আপোনালোকে TLM সমূহ আজিয়াই বাহিৰলৈ ওলাই দিয়ক, ল'ৰা ছোৱালীক খেলিবলৈ দিয়ক, তেওঁলোকক শিকাওক আৰু তেওঁলোকৰ ফাউণ্ডেশ্যন ভাল কৰক। ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰিব। আপোনালোকে ভালে থাকক, সুস্থ থাকক। জয় আই অসম, জয় হিন্দ।